ভাবিব লাগিব। আপুনি কিবা এটা বস্তু পাবৰ কাৰণে সেই বস্তুটো ভাবিব লাগিব যে কি কৰিলে ভাল হ'ব, কি নকৰিলে, মানে ভাবি থাকিব লাগিব। ভাবি থাকোঁতে আপোনাৰ মন মগজুত সেই বস্তুটো স্থায়ী ৰূপে তাত গঢ় তুলিব। আপুনি যদি ভাল গায়ক হ'ব বিচাৰে, তেন্তে আপুনি ভাল গান এটা কেনেকৈ সৃষ্টি কৰোঁ, ভাল গান এটা কেনেকৈ বনাওঁ, তাৰ প্ৰতি আপুনি ভাবিব লাগিব, তাৰ প্ৰতি আপুনি মন দিব লাগিব। আপুনি যদি বিয়া এখন পাতো বুলি ভাবে, আপুনি কেনেকুৱা ধৰণৰ ছোৱালীৰ লগত বিয়া পাতিলে আপুনি সুখী হ'ব, আপোনাৰ সংসাৰখন কেনেকুৱা ভাল হ'ব, সেই বস্তুবিলাক আপুনি ভাবিব লাগিব। ভাবিলেহে হ'ব, নাভাবিলে কিন্তু নহয়। গভীৰভাৱে ভাবিব লাগিব, আৰু ভাবিলেই আমাৰ মন মগজুত সেই বস্তুবোৰ স্থায়ীভাৱে ৰয়, আৰু তাৰ ফলত আমি কাম কৰিব লাগিব। কাম কৰিলে আমাৰ গোটেই কামবোৰ হৈ যাব, কিন্তু প্ৰথমতে আমি ভাবিব লাগিব। গতিকে সকলোৱে ভাবক, গভীৰভাৱে ভাবক, যোনে যি ভাল পায় কামবোৰ কৰি যাওক। মানুহৰ জীৱনত প্ৰত্যেকজন মানুহে জীৱনটোত কিবা নহয় কৰিবলৈ, কিবা পাবলৈ চেষ্টা কৰে। গতিকে জীৱনত কিবা এটা পাবলৈ আপুনি যিয়ে হ'ব বিচাৰে, তাৰ বাবে আপুনি প্ৰথম ভাবিব লাগিব, আৰু গভীৰভাৱে ভাবিব লাগিব। তেতিয়াহে আপুনি সফল হ'ব, আৰু আপোনাৰ ভবাবোৰ হ'ব। মই কিবা এটা বস্তুৰ প্ৰতি ভাবিব লাগিব, আৰু ভাবিলেহে হ'ব, নাভাবিলে একো নাই, এই কপালত যি আছে হ'ব। আৰু ভাবিব লাগিব। আপুনি যদি কিবা এটা বস্তু জীৱনত বিচাৰে, সেই বস্তুটোৰ প্ৰতি আপুনি ভাবিব লাগিব, আৰু সেই ভাবোঁতে চাব আপোনাৰ কামটো হৈ যাব। গতিকে ভাবিবলৈ নেৰিব, ভাবি থাকক সকলোৱে, আৰু নিজৰ মন পচন্দৰ কামবোৰ কৰি যাওক। ভিডিঅ'বোৰ চাই যদি ভাল পায়, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি আপুনি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰক, আৰু বেল আইকনটো প্ৰেছ কৰক। আকৌ লগ পাই থাকিম ভাল ভিডিঅ'ৰ সৈতে। জয় আই অসম।